Sadar Bhagavati Rai, Moiti, Foresta, Kavita, Sigurulai, Koyasito. Kavitaটির নাম মই এগৰাকী বৃদ্ধাই কৈছে। ভাৰী 5 বছৰৰে এজনী বৃদ্ধাই কৈছে। মই এতিয়া পৰিয়ালৰ কথা। সকলোৰে বাবে মই চকু দুটা দাঁতৰ হৈ পৰিব। কিয়নো আজি মোৰ মাতৃ হৃদয়ত কান্দনৰ ৰং দুচকুৰে চকুলো বোৱাইছো। নাজানো মই কি ভুল কৰিলো নে কৰ্মভুল ভুগিছো এই মৰণত। পুত্ৰ বোৱাৰী নাতি নাতিনীৰ মৰম বিচাৰি হাবাত খাইছো আজি। এতিয়া আন্ধাৰ কথাত অকলে আছো কথা পাতি। বিদেশত পঢ়াই পুত্ৰ বোৱাৰী ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব। ঠিকেই হবদে, তহঁতৰ মংগল হওক এয়াই কামনা। তথাপিও আজি মই কিহৰ বাবে বৃদ্ধাশ্ৰমত বিচাৰি যাম তোমাক। বন্ধু, এবাৰ ইয়ালৈ আহিলো। মই 85 বছৰীয়া এই লাকুটিৰ ঘৰত থিয় হৈ থকা মোৰ চাহ গাল বতৰা মুখখন চাবলৈ তোৰ বাবে ৰৈ থাকিম পদূলি মুখত। আহিবিনে বন্ধু, বোৱাৰী নাতি নাতিনীক লৈ আহিবিনে মোৰ ওচৰত। আঘাত চেঁচাপানী কৰি টেলিফোনৰ বাৰ্তাই আনিলে এক মৰ্মান্তিক বেদনা। সেই 5 বছৰ বৃদ্ধ আইতাগৰাকী আৰু নাম সংস্কাৰ যদি নাথাকে বা সমাজত মানুহৰ অৰ্থ নাই। ধন্যবাদ।